রাম কৃষ্ণ বুল রে মন, হরি কৃষ্ণ বুল। দেবর্ষি নারদর পুনরাগমন। দেবর্ষি নারদর পুনরাগমন? আগ বহায় না দেবর্ষি। রাম কৃষ্ণ বুল রে মন, হরি কৃষ্ণ বুল। কৃষ্ণ পদ বিনে আলো গতি নাই আমার। রাম কৃষ্ণ বুল রে মন, হরি কৃষ্ণ বুল। কৃষ্ণ পদ বিনে আলো গতি নাই আমার। রাম কৃষ্ণ বুল রে মন, হরি কৃষ্ণ বুল। হরি কৃষ্ণ বুল। নারায়ণ নারায়ণ নারায়ণ। দেবর্ষি কংস হঠাৎ আপোনাৰ আকৌ পুনৰাগমন, ইয়াৰ কাৰণ মই জানিব পাৰোঁনে? আছে আছে কংস, কওক দেৱৰ্ষি। কাৰণ আছে। নহ'লেনো আহি তোমাক বাৰে বাৰে মই আমনি দিওঁনে কংস? কওক দেৱৰ্ষি, মই বৰ চঞ্চল হৈ পৰিছোঁ। কওক শিক্ষানো কৰি পলম। কংস, এইমাত্ৰ দেখা পালো গোলাপ কেঁচুৱালৈ বসুদেৱ উভতিল কাৰেঙৰ পৰা। তুমি নিশ্চয় বসুদেৱৰ প্ৰথম সন্তানটি মুক্তি কৰি দিলা। আপুনি ঠিকেই ধৰিছে দেৱৰ্ষি। দেৱৰ্ষি, কংস, দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানহে মোৰ প্ৰাণবৈৰী, আৰু সেয়ে মই নিৰপৰাধী প্ৰথম সন্তানক হত্যা নকৰি ঘূৰাই পঠালো। এৰা কংস, ভাবিছিলো তুমি ৰাজনীতিৰ বিজ্ঞ, সুপণ্ডিত, কূটনীতি বুজাৰ ষড়যন্ত্ৰ তোমাৰ আছে। দেৱৰ্ষি, কিন্তু এতিয়া যি বুজি পালো, কূটনীতি বুজাৰ ষড়যন্ত্ৰ তোমাৰ একেবাৰেই নাই কংস। নাই কওক দেৱৰ্ষি, মোক বুজাই কংস, কওক দেৱৰ্ষি। দেৱতাৰ চক্ৰান্ত বুজাটো বৰ টান। দেৱতাৰ চক্ৰান্ত? কংস, দেৱতাৰ চক্ৰান্ত। দেৱতাৰ চক্ৰান্ত মতে প্ৰথম অষ্টম হ'ব পাৰে, আৰু অষ্টমো প্ৰথম হ'ব পাৰে। অসম্ভৱ! ই কেনেকৈ সম্ভৱ দেৱৰ্ষি? সম্ভৱ কংস, একেবাৰেই সম্ভৱ। দেৱৰ্ষি, চোৱাচোন চোৱাচোন কংস, এই পুষ্পপাহিলৈ চোৱা। ইয়াৰ পাহিবোৰ যদি তুমি প্ৰথম দ্বিতীয় আদি কৰি গণনা কৰা, এয়া চোৱাচোন। প্ৰথম, প্ৰথম, দ্বিতীয়, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম, আৰু এয়া হ'ল গ'ল অষ্টম। অষ্টম, অষ্টম। আৰু তাকেই যদি তুমি অষ্টমক আদি কৰি গণনা কৰা, এয়া চোৱা। অষ্টম, সপ্তম, ষষ্ঠম, পঞ্চম, চতুৰ্থ, তৃতীয়, দ্বিতীয়, আৰু এয়া হ'লগৈ প্ৰথম। প্ৰথমেই অষ্টম আৰু অষ্টমেই প্ৰথম। প্রথম, তৃতীয়, চতুর্থ,
সপ্তম সপ্তম অষ্টম অষ্টম নাই 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 কক কক দেবর্ষি ইয়ান পাই কক দেবর্ষি উপায় উপায় মই থৈছো যুৱতাই দেবর্ষি প্ৰথমতে তুমি দৈৱকী বসুদেৱক দিয়া কাৰাবাস কারাবাস আৰু তাৰ পাছত দৈৱকী বসুদেৱৰ প্ৰতিটো গৰ্ভজাত সন্তানকেই কৰা তুমি হত্যাৰ বিধান তোমাৰ পিতা উগ্ৰসেন মোর পিতা উগ্রসেন তোমাৰ